Welcome back to my channel. আজি ভিডিওটো চাই ভাল পালে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ আজি বহুত বেছি ৰ'দ দিছিলে সেইকাৰণে মই ছাতি তাতি লৈ ভিডিঅ' কৰি ফুৰিছোঁ আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এই যে আমলখি গছজোপা দেখিছে এইজোপা আমাৰ জন্মৰ আগৰে আমলখি গছ এইজোপাত বহুত আমলখি লাগে আৰু খাবলৈও বৰ ভাল এইজোপা জবা ফুল এইজোপাৰ নামটো নাজানো মই তেতিয়াহ'লে আজি হোম টুৰটো আৰম্ভ কৰোঁ এফালে এইটো চিৰি ওপৰলৈ যোৱা আৰু ইয়াত এইটো হ'ব ড্ৰয়িং ৰুম এইটো বেডৰুম একো ভৰোৱা নাই বস্তু এতিয়ালৈকে যিহেতু নতুন হৈ আছে আৰু এইটো বাথৰুম একেবাৰে সাধাৰণ ঘৰটো এইটো হৈছে কিটচেন এনেকৈ তলত ডয়াৰ দি দিছে এইফালে পিছফালে যাব পাৰি সঁচাকৈ আজি আকাশখন বৰ ধুনীয়া লাগিছে এতিয়া আমি ওপৰলৈ যাম একো বিশেষ বস্তু নাই অকল মানে খুদা ঘৰটোহে আছে এতিয়া একো মানে সোমোৱা নাই এতিয়ালৈকে এইটো এটা ৰুম এইফালে বাহিৰলৈ যাব পাৰি মই আকাশ বহুত ভাল পাওঁ সেইকাৰণে আকাশখন আপোনালোকক দেখুৱাই আছোঁ
সঁচাকৈ চাওকচোন কিমান ধুনীয়া লাগিছে। এতিয়া আহিছোঁ বেডৰুমকেইটালৈ। দুটা বেডৰুম আছে ইয়াত, দুটা নহয় তিনিটা বেডৰুম, ইফালেও এটা আছে, এইটো এটা, ওপৰত বক্স আছে এনেকৈ। আৰু মোৰ এই টাইলছটো মোৰ ভাল লাগে, চিম্পল বহুত ভাল লাগে কিন্তু। এতিয়া নেক্সট ৰুমটোলৈ যাম। এইটো ৰুমো খালী হৈ আছে, এনেই আলহী আহিলে থাকে আৰু। অকল বিচনা দুখনেই আছে আৰু ওপৰত এনেকৈ বক্স দিয়া আছে ইয়াত। ইয়াতে এটা বাথৰুম আছে। এইটো টাইলছটো মোৰ ভাল লাগে। এইবোৰ গিজাৰ চিজাৰ আছে, বিশেষ একো নাই। এতিয়া নেক্সট ৰুমটোলৈ যাম। এই তিনিটাই বেডৰুম। এইফালে আকৌ বাহিৰলৈ যাব পাৰি। তাৰপিছত এইটো চাইডে আৰু এখন দৰজা আছে। এইফালেও এনেই সৰুকৈ বেছিন এটা আছে আৰু চাইডত অকণমান জেগা আছে আৰু। এয়া আমাৰ পুখুৰীটো। এতিয়া আমি যাম একেবাৰে ওপৰলৈ। ওপৰটো বনোৱা নাই এতিয়ালৈকে, এডোখৰ খালী হৈ থাকে। চাওকচোন পাৰবোৰ ইমান ধুনীয়া লাগে নহয়। এইবোৰ আমাৰ ঘৰৰ পাৰ নহয়, কিন্তু আমাৰ ঘৰতে থাকে। এইখনেই হৈছে আমাৰ মৰমৰ গাঁওখন। সঁচাকৈ চাৰিওপিনে চাওকচোন ইমান ধুনীয়া লাগিছে। এনেকুৱা পৰিৱেশ অকল গাঁৱতহে পোৱা যায়।
আজিৰ হোম টুৰটোৰ লগতে আমাৰ গাঁৱৰ পৰিৱেশটো চাই যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।